নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। এতিয়া অসমৰ চাৰিওফালে কেব। এয়া কেব মানে কি আমি আলোচনা কৰিম। কেব হৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, মানে নাগৰিকত্ব সংশোধনী বিধেয়ক। আমি প্ৰত্যেকে এখন দেশৰ নাগৰিক। এতিয়া আমি ভাৰতবৰ্ষৰ নাগৰিক কেনেকৈ হৈছোঁ, এয়া আমাৰ সংবিধানত লিখা আছে। আৰু সংবিধানৰ 5 পৰা 11 নম্বৰ অনুচ্ছেদত আমাৰ ভালকৈ লিখা আছে যে কেনেকৈ নাগৰিকত্ব পোৱা হয়। আৰু এইটো 1955 চনৰ নাগৰিকত্ব বিধেয়কত এইটো উত্থাপন কৰা হৈছে। আৰু সেইখন বিলে আমি বিভিন্ন সময়ত আমি সংশোধন কৰিছোঁ। এয়া 1986 চনত, 1992 চনত, 2003 চনত, 2005 2015 এনেকৈ আমি বিভিন্ন সময়ত ইয়াক সংশোধন কৰি আহিছোঁ। আৰু আমি এইবাৰ আকৌ সংশোধন কৰিম, এইখন হৈছে 2019 চনত। কিন্তু কথাটো কি হৈছে, আগতেও বহুতবাৰ সংশোধন হৈছে, কোনেও নাজানে। কিন্তু এইবাৰ কি এনেকুৱা বস্তু আহিল যে এটা সাধাৰণ বিষয়ৰ ওপৰত ইমান ডাঙৰ এটা ইছ্যু হৈ গ'ল। আৰু সেই বিষয়ে আমি আজি বঢ়িয়াকৈ আলোচনা কৰিম। এতিয়া কথাটো হ'ল, ভাৰতৰ নাগৰিকত্ব পাবলৈ বিভিন্ন এটা চৰ্তৰ প্ৰয়োজন। প্ৰথম হৈছে জন্মসূত্ৰে, দ্বিতীয় হৈছে বংশগতভাৱে, তৃতীয় হৈছে পঞ্জীয়নৰ দ্বাৰাই, নাইবা কোনো অংশ যদি আমাৰ ভাৰতৰ সৈতে চামিল হয় তেতিয়াহ'লে সেই ঠাইৰ মানুহখিনি ভাৰত নাগৰিকত্ব হয়। এনেকুৱা বহুত কথা আছে। কিন্তু এইবাৰ কিছুমান এনেকুৱা ইয়াত কথা আনি দিয়া হৈছে যাৰ কাৰণে আমাৰ নাগৰিকত্ব সংশোধনী বিলখন বাতিল কৰিবলৈ আমি আন্দোলন কৰিব লগা হৈছে। ইয়াত প্ৰথম কথা হৈছে, ইয়াত কেইটামান জাতিৰ কথা কৈছে। যিহেতু আমাৰ দেশখন ধৰ্ম নিৰপেক্ষ দেশ, ইয়াত কোনো ধৰ্মৰ কথা নাই। ইয়াত কিছুমান ধৰ্মৰ কথা আনি দিয়া হৈছে। ইয়াত হৈছে হিন্দু, বুদ্ধিষ্ট, জৈন, পাৰ্চী, খ্ৰীষ্টান, শিখ, এই 6টা জাতিৰ কথা কৈছে। এই 6টা জাতি আৰু কেইখন দেশৰ নাম হৈছে, এইখন হৈছে বাংলাদেশ, পাকিস্তান নাইবা আফগানিস্তানত যদি তেওঁলোকে ধৰ্ম হিংসাৰ বলি হৈছে, তেতিয়াহ'লে তেওঁলোকে ভাৰতলৈ আহিবলৈ পাৰে আৰু ভাৰতৰ নাগৰিকত্ব দিয়া হ'ব। আৰু যিবিলাক আমাৰ ডি ভোটাৰ বুলি কোৱা হয়, তেওঁলোক যদি 2014 চনৰ আগতে ভাৰতৰ ওপৰত আছে, তেতিয়াহ'লে তেওঁলোকক নাগৰিকত্ব দিয়া হ'ব। আৰু এতিয়া কথাটো হ'ল, আমাৰ দেশখন এনে বহুত দুখীয়া দেশ বুলি ক'ব পাৰি। ইয়াত বিভিন্ন নিবনুৱা সমস্যা আছে, কৰ্মৰ সমস্যা আছে। আৰু যদি আমি এইবোৰতে সমস্যা সমাধান কৰিব নোৱাৰোঁ, আমাৰ স্থানীয় সমস্যাখিনি সমাধান কৰিব নোৱাৰোঁ, তেতিয়াহ'লে বাহিৰৰ পৰা মানুহখিনি আহিলে আমাৰ আৰু অৰ্থনীতিত কি প্ৰভাৱ পৰিব। তেনেকুৱা বিভিন্ন বিষয় আছে যাৰ কাৰণে আমি এইখন বাতিল কৰিবলৈ দাবী জনাব লগা হৈছে।